আজি 28 তাৰিখ, আজি আপোনাৰ বিদায়, আপুনি অৱসৰ গ্ৰহণ কৰি আছে, তো এই বিষয়ে আপুনি কিবা ক'ব? হয়, মই যোৱা ইংৰাজী 1980 চন হ'লেও প্ৰতিষ্ঠা, আনুষ্ঠানিক হিচাপে 81 চনৰ পৰাই এইখন বিদ্যালয়ত আছোঁ। ইমান দিন ধৰি আগতে স্কুলখন ভেঞ্চাৰ আছিল, মোৰ ঘৰ আছিল বদলিশ্বৰ। বহুত কষ্ট কৰি খোজকাঢ়ি বোকা পানী গচকি বিদ্যালয়ত আহিছিলোঁ। ইমান দিনে যি শিক্ষকতা কৰি ছাত্ৰক বুজাই যি মানে কষ্ট অনুভৱ হৈছিলে, সেই কষ্ট অনুভৱ আজি আৰু নাই। মোৰ যেন শিক্ষকতাৰ জীৱন সাৰ্থক হৈছে আজি। মোৰ প্ৰাক্তন ছাত্ৰ, শিক্ষক, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলোৱে যি মোক সম্বৰ্ধনা জনালে, এই সম্বৰ্ধনাত মই আপ্লুত হৈছোঁ। গতিকে মোৰ শিক্ষকতা জীৱন সাৰ্থক বুলি ভাবিছোঁ। গতিকে মোৰ সকলোলৈ আশীৰ্বাদ থাকিল, দোৱা থাকিল, সকলোৰে জীৱন মংগল হওক। মোৰো জীৱন যেন দীৰ্ঘজীৱী, ময়ো যেন দীৰ্ঘদিন জীয়াই থাকিব পাৰোঁ। হয়, আমাৰ ছাৰে তেওঁৰ নিজৰ কথাখিনি ক'লে। এই বিষয়ে মই আমাৰ ছাৰৰ যে বিদায়, আজি অৱসৰ গ্ৰহণ কৰিছে, এই বিষয়ে মই আমাৰ এই শিয়ালমাৰী হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক, তেওঁৰ পৰা মই দুই এষাৰ কথা জানিব বিচাৰিছোঁ। তো ছাৰ, আপুনি কিবা ক'ব? নিশ্চয়। মই ক'বলৈ গ'লে ছাৰৰ বিষয়ে মোৰ বহুত লম্বা হিষ্ট্ৰী আছে। অলপ মই হিষ্ট্ৰীৰ শ্বৰ্টলি কৈ আছোঁ। মই 1992 চনৰ 6 মে'ত জইন কৰিব আহিছিলোঁ প্ৰথম দিন। তো তেতিয়া অলপ দেৰি হৈ গৈছিল, আমিও অন্যন জেগাত চিনি পোৱা নাছিলোঁ। তেতিয়া স্কুলৰ ছুটী বন্ধ হৈ মানে ছুটী হৈ গৈছিল। ছুটীৰ বেলাত প্ৰথম যিটো এই স্কুলৰ মানে শিক্ষক হিচাপে ধৰক বা চিনাকি মানুহৰ ভিতৰত মই ছাৰাকে এই ৰাস্তাত মতিলাল দোকানৰ ওচৰত পাইছিলোঁ। তেতিয়া মই কিন্তু আইডিয়া কৰি সেইদিনা এখেতৰ লগত এটা মোৰ প্ৰথম পৰিছে ক্লাছ কি ক'ব লাগিব যে শিক্ষকৰ ভিতৰত আমাৰ জ্যেষ্ঠ ভ্ৰাতা হিচাপে মই সেইদিনৰ পৰা মানি লৈছিলোঁ। তাৰপিছত আহিল 95 চনত, যেতিয়া আমাৰ ৰেহান ছাৰ ইয়াৰ পৰা ট্ৰেন্সফাৰ ল'লে, তেতিয়া এখেতে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে কাম কৰিছিল। এখেতৰ লগত মই মানে দুয়োজনে মানে ধৰক ওতপ্ৰোতভাৱে যে এখেতে যিটো কৈছিল সেইটো মতে আমি কাম চলাই আহিলোঁ। এজন সফল শিক্ষক মই এটা কথাতেই ক'ব পাৰোঁ, তেখেত এজন সফল শিক্ষক। তেখেত এটা বিষয়ত, অন্যান্য বিষয়টো আছে, এটা বিষয়ত বিশেষকৈ অসমীয়া বিষয়ত হয়তো যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িছে তেওঁলোকে স্বীকাৰ কৰিব, শিক্ষক হিচাপে আমিও স্বীকাৰ কৰোঁ, অসমীয়া বিষয়টো তেখেতৰ যথেষ্ট মানে দখল আছে। আমি এতিয়ালৈকে, মই বুঢ়া বয়সতো মই যদি অসমীয়াত কিবা এটা লিখনি লিখিব লাগে, তেতিয়াহ'লে লিখি উঠি তেখেতক দেখুৱাই দিওঁ, ছাৰ আপুনি অলপ চকু ফুৰাই দিয়ক, ক'ৰবাত কিবা ত্ৰুটি থাকি গ'ল নেকি। ময়ো নজনা নহয়, তথাপি তেখেতক মই এনেকুৱা এটা ভাৱ মোৰ আহে, এই লিখনিটিত যদি তেখেত চকু ফুৰাই তেতিয়াহ'লে আৰু মই লাজ পোৱাৰ কোনো সম্ভাৱনা নাথাকিব, ইয়াত আৰু ভুলৰ কোনো সম্ভাৱনা নাথাকে।